নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা ব্লগ লৈ আপোনালোকৰ মাজত। আজি আকৌ সংঘৰ বিহুৰ কাম দিয়া হৈছে, সেয়েহে কাম কৰিবলৈ আহিলোঁ। তো চাই থাকক ভিডিঅ'টো। আগৰ ব্লগত কোৱাই হৈছে বাৰু, চামাগাঁও মালাংকনা যুৱ সংঘৰ সৌজন্যত একক নৃত্য আৰু দলীয় নৃত্য প্ৰতিযোগিতা অহা 18 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইচ্ছুক প্ৰাৰ্থীসকল লগতেই সমূহ বিহুবলীয়া ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। ইচ্ছুক প্ৰাৰ্থীসকলৰ যদি যোগাযোগ নাম্বাৰটো প্ৰয়োজন বোধ হয়, তেতিয়াহ'লে স্ক্ৰীনটো পাউজ কৰি নাম্বাৰটো লৈ ল'ব। আমাৰ মঞ্চখন গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত। কথাকথি চকৰ পৰা দক্ষিণে 7 কিলোমিটাৰ আহিলে আমাৰ মঞ্চ পাই যাব। জাজমেন অৰ্থাৎ বিচাৰক মণ্ডলীৰ ঘৰ বনোৱাত লাগি গ'লোঁ। ষ্টেজখন চাপৰ বাবে আকৌ মাটি উঠাবলগীয়া হৈছে, এতিয়া মাটি খান্দি আছোঁ। কাম কৰাৰ বাৰু অভ্যাস নাই, তথাপিও অলপ মাটি কাটি চাংকিত দিলোঁ। ইহঁতে আকৌ খুটাৰ বাবে তামোল গছ আনিলে। সভাপতিয়ে বাৰু জিৰণি দিলে, কিন্তু আমি জিৰণি নলৈ আমি কামাণ্ডো ট্ৰেইনিঙত লাগি গ'লোঁ। চাওকচোন গাইছ, কেনেকৈ বগাই গৈছে। এই আকৌ কামাণ্ডো নহয়, খাত্ৰকে খিলাৰী। চাওকচোন গাইছ। ইয়াৰ এটা টেলেণ্ট আছে, চাওকচোন গাইছ, ধুনীয়াকৈ ফ্লাইং দিছে। ৱাও। এতিয়া আকৌ ষ্টেজৰ মাটিখিনি সমান কৰাত লাগি গ'লোঁ সকলোৱে মিলি। গাঁৱত অনুষ্ঠানবিলাক পাতি থাকিলে ভাল বাৰু, একতা থাকি যায়, মিলাপ্ৰীতি থাকি যায়। বিহু আমাৰ জাতীয় উৎসৱ, সেয়েহে বিহু নাপাতি আমি কেনেকৈ থাকোঁ। সকলোবোৰ কাম প্ৰায় হ'লেই বাৰু। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। কাম যিহেতু শেষ হ'লে, সেয়েহে ভাইটিৰ এক্সপালছখন চলাই চালোঁ। ভালেই লাগিল বাৰু চলাই। এতিয়া আকৌ চাহ বিৰতি, সকলোৱে মিলি চাহ খাবলৈ ল'লোঁ। নৱজ্যোতি ডান্স গ্ৰুপে গানৰ তালত আখৰা দি আছে। যদি কোনোবা বিহু কমিটিয়ে আমন্ত্ৰিত কৰিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰি যোগাযোগ কৰিব পাৰে। এয়া হৈছে আমাৰ গাঁৱৰ অৰ্থাৎ চামাগাঁও মালাংকনাৰ মিলি জুলি বহুৰঙী দল, লগতে ৰাভা কৃষ্টি দল। কোনোবা কমিটিয়ে যদি প্ৰয়োজন হয়, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নম্বৰত কল কৰিব। আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। তো নেক্সট ব্লগত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।